উঠি অহা ল'ৰা ছোৱালীয়ে মন দি শুনিব কথাটো মোৰ। আমি সৰুতে ভাবিছিলোঁ যে আমি জীৱনটো মা দেউতাৰ টকাৰে বা দেউতাৰ টকাৰে আমি জীৱনটো কটাম, বা মা দেউতাৰ ভৰসাত আমি জীৱনটো কটাম, আমি একো কাম নকৰোঁ। আচলতে সেইটো ভুল ধাৰণা হয়। তো আপোনালোকে মা দেউতাৰ কথা শুনিব। মা দেউতাটো বেয়া আইডিয়া নিদিয়ে ন, সকলোকে ভাল আইডিয়া দিয়ে, যাতে ভাল ৰাস্তা পাওক বা ভাল কাম কৰক, যাতে জীৱনটোত যাতে তেখেতৰ পৰিয়ালটোৰ লগত যাতে ভালে চলে, সেইটো মা দেউতাই আইডিয়া দিয়ে। গতিকে আপোনালোকে মা দেউতাৰ কথা শুনিব, আপোনালোকে ছাকচেছ হ'ব পাৰিব জীৱনত। আৰু যদি মা দেউতাৰ কথা নুশুন, তেতিয়াহ'লে আপোনালোকে ছাকচেছ হ'ব নোৱাৰিব। তো কাৰণ এদিন হ'লেওতো এদিন মা বা দেউতা ঢুকাবই ন, বা আমিও পিছত ঢুকাম। মানুহে কোনো চিৰজীৱনলৈকে, আমি যিমান দিনলৈকে আমাৰ ডেট আছে সেইখিনি দিনলৈকেহে আমি জীয়াই থাকিম। গতিকে আপোনালোকে মা দেউতাৰ কথা শুনিব, তেতিয়াহে আপোনালোকে জীৱনটোত সফল হ'ব পাৰিব।